নমস্কাৰ, দৃশ্য এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টোত আলোচনা কৰিম। কিছুমান বন্ধু-বান্ধৱীয়ে কমেণ্ট কৰি সুধি আছে যে আকৌ এবাৰ ৰিটেন টেষ্ট আমাৰ পাতিব নেকি, যিহেতু অসম পুলিচৰ ABUB কনষ্টেবলৰ যিটো ৰিটেন টেষ্ট হৈ গৈছিল, তাৰ বাবে যিটো ৰিজাল্টছৰ বাবে প্ৰতিবাদ কৰি এতিয়া আমাৰ 36গৰাকী প্ৰতিবাদকাৰী এতিয়াও গ্ৰেপ্তাৰ হৈ আছে আৰু তেওঁলোকৰ সৈতে মাৰাথন জেৰা চলি আছে। তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছিল। ইয়াৰ ফলাফল কি হ'ব, গতিকে পৰীক্ষাটো আকৌ কেঞ্চেল কৰি দিব নেকি বুলি বহুত বন্ধু-বান্ধৱীৰ মনত ভয় শংকা হৈ আছে। এই ভিডিঅ'টোত এই গোটেইখিনি কথা মই আলোচনা কৰিম, আপোনালোকক বিতংকৈ ক'ম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তাৰ আগতে আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ। আপোনালোকক মই এটা কথাই ক'ম যে যোৱাকালি আমাৰ যিখিনি প্ৰতিবাদকাৰী কেণ্ডিডেটখিনিক আমাৰ ৰাখি থৈ দিয়া হৈছিল, তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছিল আৰু তেওঁলোকৰ ওপৰত যি কেছ ফাইল কৰা হৈছিল তাৰ বাবে এতিয়া কেছ চলি আছে। কি হয় কি নহয় এতিয়ালৈকে সংবাদ মাধ্যমে বা অসম পুলিচৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে তথ্য প্ৰকাশ কৰা নাই। কিন্তু যোৱাকালি বাতৰি কাকতত এটা বাতৰি প্ৰচাৰ হৈছিল আৰু সেই বাতৰিটোত আপোনালোকে যদি প্ৰতিদিন কাকতখন চাই তেতিয়াহ'লে গম পাব। তেতিয়াহ'লে সেই কাকতখনত এটা কথা আপোনালোকে স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত DGP মহোদয় বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা কথা স্পষ্টভাৱে জনাই দিছে যে যিখিনি প্ৰতিবাদকাৰী বৰ্তমান গ্ৰেপ্তাৰ হৈ আছে, তেওঁলোকৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে। সেই প্ৰতিবাদকাৰীখিনিৰ যদি কোনোবা এজন প্ৰতিবাদকাৰীও যদি ৰিটেন টেষ্টত পাছ কৰা ল'ৰা হয় বা ফাইনেল মেৰিট লিষ্টত নাম অহা ল'ৰা হয়, তেতিয়াহ'লে এই নিযুক্তি প্ৰক্ৰিয়াটো পুনৰ আৰু আকৌ এবাৰ অনুষ্ঠিত কৰাৰ ইংগিত এটা তেওঁলোকে দিছে। হিমন্ত বিশ্ব শৰ্মা বা DGP মহোদয়ৰ মতে এটা কথাই লক্ষ্য কৰিব পাৰি যে যদিহে পাছ কৰা ল'ৰা গ্ৰেপ্তাৰ কৰা হৈছে বা যদি পাছ কৰি থোৱা ল'ৰা বৰ্তমান গ্ৰেপ্তাৰ হৈ আছে, তেতিয়াহ'লে তেওঁলোকে ৰিজাল্টছখিনি তেওঁলোকে পাছ কৰা বুলি জানি পেলাই ওলাই আহিছিল নেকি। তেওঁলোকৰ মতে সেইটোৱে কথা যে ৰিজাল্টছখিনি লিক হৈছে নেকি। যদি কোনোবা এজন ল'ৰাই পাছ কৰা ল'ৰা তেওঁলোকৰ হাতত বৰ্তমান বন্দী হৈ আছে, তেতিয়াহ'লে এই নিযুক্তি প্ৰক্ৰিয়াটো পুনৰ আকৌ এবাৰ অনুষ্ঠিত কৰাৰ ৰিটেন টেষ্টটো অনুষ্ঠিত কৰাৰ ইংগিত বহন কৰিছে। আপোনালোকে বাতৰি কাকতখন চালে গম পাব যে তাত লিখি দিছে যে বৰ্তমানলৈ গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত যদিহে কোনো প্ৰাৰ্থী লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা আছে, তেন্তে এই নিযুক্তি পৰীক্ষা পুনৰ বাতিল কৰি পুনৰ অনুষ্ঠিত কৰাৰো ইংগিত পোৱা গৈছে। DGP মহোদয়ে এইখিনি তেওঁৰ ফালৰ পৰা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। আপোনালোকে সাজু হৈ থাকক। যদি এতিয়া কেছ চলি আছে, এতিয়া আকৌ ক'ব পৰা নাযাব, কিন্তু কেছ চলি আছে, তেওঁলোকৰ হয়তো আৰু 4-5 দিনমান পিছত কিবা এটা গম পোৱা যাব। কিন্তু যদিহে সেই ল'ৰা ছোৱালীখিনিৰ কোনোবা এজন পাছ কৰা হয়, তেন্তে তেওঁলোকে ভাবি ল'ব যে এই নিযুক্তি প্ৰক্ৰিয়াটোত আকৌ ভুৱা কিবা চলিছে বা কোনো দালালি চক্ৰ চলিছে। গতিকে এই নিযুক্তি প্ৰক্ৰিয়াটো পুনৰ বাতিল কৰি ৰিটেন এক্সাম আকৌ অনুষ্ঠিত কৰাৰ ইংগিত বহন কৰিছে। এইখিনি আছিল ভিডিঅ'টোত। আপোনালোকে সাজু হৈ থাকিব। সাজু হৈ থাকিলে আপোনালোকৰ বাবে ভাল হ'ব। কেতিয়া কি হয়, চৰকাৰখনে কি কৰে, যিহেতু কোনো ভৰসা নাই তেওঁলোকৰ। আমাৰ যিহেতু ফিজিকেলো দুবাৰকৈ অনুষ্ঠিত হৈ গৈছিল। আপোনালোক সাজু হৈ থাকক। এইখিনি আছিল ভিডিঅ'টোত। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।